আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব, কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব। তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম। 11 বজাত কি আৰু যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব। এইখিনিয়ে সময় লাগিব, কিন্তু মই টেলিফোনত পতা নাই। তেখেতক যিহেতু মই ৰিচিভ কৰিব যামেই, তেওঁৰ গাড়ীখনত বহি দিলে ৰেডিশ্যন পাওঁ মানে আলোচনা হৈয়ে যাব। ইমানটো দীঘলীয়া নহয়, কিন্তু তেখেতৰ অনুমোদন ল'ব লাগিব।